5000 শিক্ষকক গোচৰ পক্ষ কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ জাৰি CTETত উত্তীৰ্ণক নিযুক্তি দিয়াক লৈ ৰুজু হৈছিল গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছিল গোচৰ আবেদনৰ ৰায়ৰ ওপৰত নিৰ্ভৰ কৰিব উত্তীৰ্ণৰ নিযুক্তি গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতৰ ৰায় গোচৰ চলি থকাৰ মাজতে নিযুক্তি দিয়া হৈছিল CTET উত্তীৰ্ণক আমি সন্দৰ্ভত সবিশেষ তথ্য জানিবলৈ ফোনযোগে সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক নীলকমল কলিতাৰ সৈতে হয় নীলকমল কলিতা এই সন্দৰ্ভত আপোনাৰ পৰা আৰু অধিক জানিব বিচাৰিছো ৰশ্মি প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ শিক্ষকৰ যি নিযুক্তি প্ৰক্ৰিয়া আছে এই নিযুক্তি প্ৰক্ৰিয়াটো দেখা গৈছে যে শেহতীয়াকৈ পুনৰ এবাৰ আইনী মেৰপাছত সোমাই পৰিছে ইতিমধ্যে ৰাজ্যৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক খণ্ডত দেখা গৈছে যে কেইবা হাজাৰ শিক্ষকৰ পদ খালী হৈ আছে আৰু এই শিক্ষকৰ পদসমূহ খালী পদসমূহ পূৰণ কৰাৰ বাবে চৰকাৰে বিভিন্ন সময়ত বিজ্ঞাপন দি আহিছে যদিও দেখা গৈছে যে এই গোটেই বিষয়টো সন্দৰ্ভত যিসকল প্ৰথমতে ঠিকাভিত্তিক টেট শিক্ষক নিযুক্তি পাইছিলে তেওঁলোকে আপত্তি দৰ্শাই আহিছে কাৰণ তেওঁলোকৰ যুক্তি আছিল যে তেওঁলোকে 2012 চনত সম্পূৰ্ণ কেন্দ্ৰৰ নীতি নিয়ম অনুসৰি তেওঁলোকে এই শিক্ষক নিযুক্তি পাইছিল কিন্তু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকক বেতন সুৰক্ষা সহ নিয়মীকৰণৰ দাবী জনাই আহিছিল যদিও চৰকাৰে এই সম্পূৰ্ণ বিষয়টো অগ্ৰাহ্য কৰিছিলে আৰু পৰৱৰ্তী সময়ত দেখা গৈছিল যে এই শিক্ষকসকলৰ প্ৰবল দাবীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ চাকৰিসমূহ 60 বছৰলৈ সুৰক্ষা দিছিলে কিন্তু শিক্ষকসকলৰ দাবী আছিলে যে যিহেতু ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল যে গুণোৎসৱত A+ দুবাৰকৈ ক্ৰমান্বয়ে দুটাকৈ বৰ্ষত যদিহে A+ পায় তেতিয়াহ'লে যিসমূহ ঠিকাভিত্তিক শিক্ষক আছে এই শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ হ'ব গতিকে তেওঁলোকৰ যুক্তি আছিল যে গুণোৎসৱৰ মূল্যাংকনৰ জৰিয়তে শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ কোনো ভিত্তি নাথাকে যদিহে তেওঁলোকক চাকৰি নিয়মীয়াকৰণ কৰিব পাৰে গতিকে যি আন 30 সহস্ৰাধিক শিক্ষক আছে ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকৰো চাকৰি নিয়মীয়াকৰণ কৰিব লাগে ঠিক একেদৰে দেখা যায় যে CTET প্ৰসংগটো দেখা যায় যে প্ৰথমতে ৰাজ্য চৰকাৰে যিসমূহ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ শিক্ষকৰ খালী পদ আছিল এই খালী পদসমূহত প্ৰথমতে CTET যিসকল উত্তীৰ্ণ প্ৰাৰ্থী আছিল সেইসকল প্ৰাৰ্থীক এই পৰীক্ষাত বহিবলৈ সুযোগ দিয়া হোৱা নাছিলে কিন্তু পৰৱৰ্তী সময়ত দেখা যায় যে উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত পৰৱৰ্তী সময়ত CTET উত্তীৰ্ণ প্ৰাৰ্থীসকলক পৰীক্ষাত বহাৰ অকল সুযোগেই দিয়া নহয় তেওঁলোকৰ তাত উত্তীৰ্ণ হয় আৰু উত্তীৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত কিছুমাহ পূৰ্বে ৰাজ্য চৰকাৰে উচ্চ আৰু প্ৰাথমিক খনত প্ৰায় 7000তকৈ অধিক শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন দিছিল আৰু ইয়াৰে অধিকাংশ পদত তেওঁলোকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত দেখা যায় যে ইতিমধ্যে এই পদসমূহৰ বিপৰীতে ঠিকাভিত্তিক একাংশ 5000 শিক্ষক তেওঁলোকে পূৰ্বৰ পৰা কৰ্মৰত হৈছে গতিকে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ হোৱা নাই গতিকে তেওঁলোকৰ এই পৰৱৰ্তী সময়ত চৰকাৰৰ এই যি CTET উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি দিয়া যি সিদ্ধান্ত লৈছিল এই সিদ্ধান্তক তেওঁলোকে প্ৰত্যাহ্বান জনায় আৰু তাৰ পৰৱৰ্তী সময়ত এই গোটেই বিষয়টোৱে এটা জটিলতাৰ সৃষ্টি কৰে কিয়নো শিক্ষক পদ খালী আছে 5 সহস্ৰাধিক আৰু ইতিমধ্যে 5 সহস্ৰাধিকতকৈ অধিক শিক্ষকে ইতিমধ্যে ঠিকাভিত্তিক চাকৰি কৰি আছে তাৰ মাজতে নতুনকৈ এই পদসমূহত নিযুক্তি দিয়া হয় CTET উত্তীৰ্ণ প্ৰাৰ্থীক গতিকে এই প্ৰক্ৰিয়াটো সন্দৰ্ভত শুনানি সম্পন্ন হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত আৰু এই সন্দৰ্ভত চৰকাৰক উত্তৰ দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে গতিকে অনাগত সময়ত এইটো স্পষ্ট হ'ব বা এই শিক্ষকসকল যিসকল ঠিকাভিত্তিক চাকৰি কৰিছে তেওঁলোকৰ শিক্ষক পদ নিয়মীয়া হয় নে নহয় অথবা যিসকল নতুনকৈ CTET নিযুক্তি দিয়া গৈছে শিক্ষকসকলৰ এই শিক্ষকসকলৰ চাকৰি প্ৰসংগটো কোনটো সময়ত কি হয় তেওঁলোকৰ চাকৰিসমূহ থাকিব নে যিসমূহ ঠিকাভিত্তিক শিক্ষক ইতিমধ্যে কাম কৰি আছে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ হয় পৰৱৰ্তী সময়ত এই গোটেই বিষয়টো অনুভৱ স্পষ্ট হ'ব